हेलो एवरीवन आशा कৰো আপোনালোক সকলো ভালে আছে আৰু আজি একদম বেলেগ এটা দিন এ চাব পাৰে আলু গুছাই গুছাই না মেকআপ কৰিছো কিবা কৰিছো খালি মুখ ধুই গা ধুই পেলাই বহি গৈছো আৰু একদম কাম কৰা দেখিলে আলু আছে এ চাব পাৰে ৰঙালাও আজি বজাৰত বিচাৰিয়ে নাপালো এইটোহে পালে বোলে মাহঁতে আৰু এইফালে চাব পাৰে বিনছ ডাংবডি কি কয় নাজানো মই এইটো কনফিউজ লাগে সদায় আৰু এইফালে আলু পিয়াজ ইয়াত সোমাই আছে এই চাব পাৰে কবি চবি আছে লেপেৰা ভাজি হ'ব মাংস মাংসৰ কাৰণে গুচোৱা হ'ল আৰু এইফালে আমি দুজনীয়ে মিলি পেলাই মানে দিচাই মই আৰু ভণ্টি লগৰ আদা নহৰু গুচালো আজি গমে পাই পাহিৰ জন্মদিনৰ কাৰণে পুৰা ভোজ ভাত হ'ব আৰু সকলো লোককে মানে মাতা হৈছে আৰু লগৰ চগৰৰ পৰা আদি কৰি মা দেউতা চবকে এতিয়া গুচাই মেলি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ যিহেতু পিছলৈ আপোনালোকে চাই থাকিব আৰু কি কি হয় এয়া হ'ল আগদিনাখনৰ মানে 12টা বজাত সকলোৱে আমি এনেকৈ কেক চেক আনি কৰি উইচ কৰা হ'ল আৰু সেইটো ক্লিপো অকণমান কৰি থৈছিলোঁ এয়া ধুনীয়াকৈ লগাই দিছোঁ এইফালে একদম বেয়া লাগি গৈছে পাই মানুহ এটালে এয়া চাব পাৰে পুৰা গৰমত ঘামি 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 পুৰা মজা বনাই আছে কিন্তু কালাৰ কিন্তু মজা হৈছে আকৌ দেই মজা হ'ব কিন্তু খাবলৈ মজা হ'ব গম পাইছা খিৰিজ বাই বনোৱা আৰু খাবলৈ কেনেকৈ বেয়া হ'ব পাৰে হয় নাই আৰু এইফালে আমাৰ লগৰজনী এইফালে আমাৰ বাৰ্থডে গাৰ্ল হাঁহিছোঁ তাৰ বাৰ্থডে গাৰ্ল আৰু এইফালে চাব পাৰে বাৰ্থডে বেলেগৰ কিন্তু সাজি কাচি ৰেডি হৈ আছে বেলেগ একদম ফূৰ্তি বেলেগ একদম বাৰ্থডে কাৰণে ফূৰ্তি নে কি নাজানো আৰু এইফালে বনাই কৰি আছে চবে ওলাই কৰি আছে ময়ো অকণমান ওলাই মেলি ফ্ৰেছ হৈ লওঁগৈ আৰু মানে গা চাটো ধুলোৱেই কিন্তু মানে মেকআপ চেকআপ কৰি অকণ পাখীজনীৰ ৰূপত আহোঁগৈ এতিয়াতো বেলেগ ৰূপ হৈ আছে আৰু তাকোহঁতেতো বাৰু ৰাতিপুৱাই একদম পূৰা সাজি কাচি খান্দে এক চক্কৰ লগাই আহিলে ছোৱালী লেখালি আৰু বাটত মজাটোক তই বেয়া কৰিবি মোক গাটোতো ধুলো কিন্তু মাথাটো লেতেৰা মানে ঘামি গ'লো যে ঘামি যোৱাৰ কাৰণে আঠা আঠা হৈ গ'ল এতিয়াতো আঠা আঠা হৈ গ'লেতো বেয়া লাগিব সেইকাৰণে মাথাটো পূৰা ধুই দিলোঁ ধুই পেলাই ড্ৰেছ চেছ সলাই দিলোঁ আকৌ গা ধুই দিয়া নিচিনাই হ'ল আৰু ইমান ঘামি জমি ইটো সিটো কৰি আছোঁ যিহেতু আৰু এইফালে একদম পূৰা চকু গাঁতলৈ সোমাই গ'লগৈ আৰু এইফালে তাৰপিছত বাবাৰতো কাম আজৰি তাৰপিছত এতিয়া লাগি গ'ল আমাৰ মা গোটেই এতিয়া ঘাম মৰা আৰম্ভ আকৌ ধুব লাগিব মায়ে গায়ে চাব পাৰে দালি ভাজি মানে ভিতৰতে বহোৱা হৈছে কেৰাহী সৰু হৈ গৈছেগে এই আছ ওপৰত মানে লাহে লাহে পমিছে আকৌ দি আছো সেইটো মানে লেবেৰা ভাজি মানে মজা লাগে খাই পেলাই হেঁচি ভৰাইছে দেখিছেনে নাই অঁ হেঁচি কেৰাহীটো ৰাখিবই লাগিব মানে এইফালে দালি বহোৱা আছে তাৰপিছত ভাতো বহাব মজাকৈ চৰু এটা ডাঙৰ চব আছে বাৰু এয়া আকৌ চাটনিৰ কাৰণে কিবা কিবি আছে চাটনি বনাব আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল পূৰা একদম সাজি কাচি ৰেডি এইফালে পূৰা লগৰ চগৰ আহিছে কেক খাইছে খোৱা অঁ মই ফটো উঠাম বুলি কৈছিলোঁ যে প'ষ্ট কৰি দিছে তাইক দেখাই লৈছোঁ এবাৰ আগতে চালিয়া লাগিছে ফাইনেলি এতিয়া বাৰ্থডে গাৰ্ল ৰেডি চাব পাৰে এই যে অকণমানিকা পিংক কালাৰ কেকটো আমাৰ দুটা ফালৰ পৰা দিলোঁ আৰু এইফালে ডাঙৰ কেকটো একদম ঘৰৰ ফালৰ পৰা একদম পূৰা গিফ্ট চিফ্ট আছে আৰু বহুত ৰাইজ গোট খাইছে কিন্তু ভিডিঅ' কোৱালিটিটো কি হ'ল মোবাইলটো নাচালোৱে ঘপকৈ কিবাকৈ কৰি দিয়া হ'ল একো নাই বাৰু ভালেই হৈছে আৰু এতিয়া আমাৰ তপনো আহি পালে পুৰা ক্ষীৰ দিছোঁ বহুত ভাল লাগিছে অঁ গিফ্ট লৈ আহিছে নি গিফ্ট কেইটা আছে আনবক্সিং কৰোঁ আনবক্সিং পাছত পুৰা গিফ্ট আনবক্সিং কৰোঁ বুলি ভাবিছোঁ পাহিৰ জন্মদিনৰ এইটো বৰ বেলেগকৈ জাৰ আমিতো জাৰ বুলিয়ে কওঁ এইটো বোলে কিবা সেই কিবা চেকাৰ বোলে ঠাৰি এডাল জেগালৈ মানে চুটি খাব পাৰে মোক টাইপৰ মজা কৰি দিওঁ ফটো এটাও আছে বেলেগ আৰু বস্তু দেই আৰু পাৰফিউম এটা দিছে বহুত ধুনীয়া একদম ধুনীয়া আৰু এইফালে চাব পাৰে এইটো ফুলৰ হেৰি এটা ধুনীয়া তাতে পুৰা চকলেট আছে এইটো এটা চকলেট উলিয়াই খালেও চকলেটকেইটা গোটেইকেইটা আমিয়ে খাম আৰু ইয়াত একদম পুৰা এয়া মজাকৈ ফটলা চটলা আছে চেণ্ট আছে ক্লিপ আছে খাৰু আছে সেই কিবা কিবি আছে ক্লিপ আছে এয়া ফুল আৰু এয়াও দিছিলে লগৰ কেইজনীয়ে আজি মানে ঢেৰ বস্তু উঠিলে বহুত দিনলৈ এটা কিনিব নালাগে আৰু এইটো বেলেগ বস্তু আছে ইয়াত ফুলিও আছে ইয়াত এইটো তাৰমানে কি হয় তলাটো লগতে এইটো মূৰত মৰা কিনি সৰু পোৱালি মাৰিছে তইতো মাৰি খুৰি খুৰিবি আৰু কি আছে ইয়াত এইটো কেইটা লগৰ নিচিনাই দিছিলে ইয়াত চেইন হেৰি লিপ বাম চাগে এইটো বৰ বেলেগ এটা বস্তু দেই একদম পুৰা মজা চালিয়া বেগ এটা দিছে লোৱাহে কথা আৰু এতিয়া এইটো মা আহিলা নেকি চাবলৈ আহিছোঁ চাওঁ
ওলোমা হেৰিও আছে চাগে এটা ওলোমা হেৰিও আছে ওলোমালেও ভাল লাগিব হা আৰু কি আহিছে এইটো উঠিলেও আকৌ যে মজা চেপ এডাল আছে ফুল্লি দুই দুপাত আছে বহুত দিনলৈ একো নহ'লেও ইমান নালাগে আৰু চেইন ঘূৰি থাকে এইটো ভাল লাগিছে বহুত বেছি ভাল লাগিলে এতিয়া মানে আপোনালোকে সুধিব ন গিফ্ট কি আহিলে কি নাই এয়া বহুত মজা মজা গিফ্ট এইবিলাক পালে মানে পাইছে নাই আৰু কি কম ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে আজি বাৰ্থডে বহুত ভাল লাগিছে গিফ্ট পাইছো যে আমি মন গ'লে পিন্ধিব পাৰিম পিন্ধিব পাৰিম দেখাই গৈ থবা লুকাই নথবা এইটো এতিয়া সজাই থ'ব পাৰিম আৰু সজাই দিয়া তাতে বিচনাখনতে চবে খিলনা বস্তু গোটেইখিনি এটা গিফ্ট এটা পালো আমি মানে কাপোৰ চাপোৰ সলাই মই সলাই আছিলোঁ আকৌ লিক থাকি গ'ল কিবা দিছে এইটো বেগটো আকৌ মজা লাগিছে বেগটো ভাল নাপালে নেকি হৈ আছে ক হৈ আছে এইয়া কি দিছে নাজানো আৰু দেই চকলেট আৰু এইটো এটা বহী এখন খুলি দিয়াৰ লগে লগে এনেকুৱা সৰু সৰু পাৰফিউম আহিব ইয়াৰে যোনটো ভাল লাগে সেইটো এতিয়া মই গাইড কৰি দিম বহুত ভাল লাগিছে ধেৰ প্ৰফিট এনেকৈ ঘৰতে পূৰা বাৰ্থডেটো পতা হ'ল আৰু এনেকৈ আমাৰ লগৰো আহিলে সকলো পূৰা ধুনীয়াকৈ এনজয় হ'ল আৰু পাহি লগৰো আহিলে চাব পাৰে ৰাতি এতিয়া কোন কোন আহি উপস্থিত হৈছে দেৰি পিছত এয়া আহি পালে আমাৰ টিংকুমণি কি কেক খাইছা তাকে গোটেইকেইটাই ভাল এটা অকণ অকণ টেষ্ট কৰিলে হ'ল আৰু গোটেইকেইটা অঁ আৰু কি কয় ভাত খোৱাই নেকি ভাত নাখাওঁ এইটো মানে মটৰমাহ এটা খাওঁ অঁ মটৰমাহ খাবলৈ লৈছে এইফালে কাকৈ কি কৰি আছা কাপোৰ সলাবলৈ হোৱাই নাই ৰাতি শুওঁতে খলাম আচ্ছা 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 আৰু আমাৰ লগতে আছে এয়া আমাৰ চানু বাবা কি খবৰ বঢ়িয়া বাৰ্থডে খাবলৈ আহিছো খাবলৈ আহিছা বাৰ্থডে খাবলৈ আহিছো কেইটা বজিলে এতিয়া এতিয়া ঠিকে আছে বাৰু যেটা বজাতো আহিছা বাৰ্থডে খবৰ খাতি ভাল ন খবৰ খাতি আছো আৰু ভালেই আৰু একদম ভাল লাগিলে তুমি আহিলা ছাগলী ব্ৰইলাৰ অঁ মাছ মাংস হেৰি আছে গাহৰিও আছে গাহৰিটো বাৰু বাদ দিলো ফেটছ বহুত যে মোৰ তুমি গাহৰি বাদ দিবা নিচিনা হৈ গৈছে না এতিয়া নাই ঠিকে আছে খিনালা বাৰু বটি চটি বনাইছাতো একদম পুৰা মজা আৰু এইফালে আমাৰ বিউটি আহি পালে একদম ভালনে গোটেই যদি একে ক্ষীণ মিন হয় ফুল টাইটিং আৰু ন ঠিকে আছে মজা মজা এইবাৰৰ বাৰ্থডে কিন্তু বেষ্ট একদম চাব পাৰে আকৌ ৰাতি 11টামান বজাত ওলালহি আমাৰ বিৰাজ আৰু এইফালে কান্ত ভাল লাগিলে তাৰপিছত আমাৰ ৰাইজে অকণমান নাচি বাগি এনজয় কৰিছে যিহেতু বাৰ্থডেটো এবছৰ মূৰতহে আহে ভাল লাগে আৰু এইফালে গান চানো গাই থকা হৈছে পূৰা কাকুৱে মানে বক্সৰ মাইকটো লৈ আহিলেতো ভাল লাগিলে বাৰু দেই বহুত বেছি ভাল আকৌ তাৰপিছতে আকৌ গিফ্ট আনবক্সিং কৰিব লৈছে পাহিয়ে মানে আজি ঢেৰ গিফ্ট উঠিছে দেই মানে ভাবিলে আমি যদি ভাবোঁ নহয় এটা আমিও লৈ যাব পাৰিম আৰু এইফালে চাব পাৰে বহুত ধুনীয়া লাফিং বুদ্ধা এজনা উঠিছে একদম পূৰা পাহি এইফালে সেৱা কৰি পেলাই ধুনীয়াকৈ থৈ দিছে আৰু আমাৰ যিও গিফ্ট চিফ্ট হয় মানে এনেকৈ বিচনা চিচনা আমি ধুনীয়াকৈ সজাই থওঁ মানে ভাল লাগে আৰু ন ফুল চুল চব আৰু ইয়াতো এইফালে চাব পাৰে আৰু এইফালে ইমান ব্যস্ত হৈ আছোঁ কাৰণে ইমানকৈ ক্লিপ ল'ব নহ'লে আৰু এইফালে চাব পাৰে বুদ্ধ দেৱতা এজনো উঠিলে বহুত বেছি ভাল লাগিলে আৰু লাষ্টত সকলোৱে ভাত পানী খালোঁ বাৰু মই অকণমান দেখাই দিছোঁ আৰু আপোনালোক সকলোৱে গম পায় বাৰ্থডে হওক বা কিবা হওক একদম পূৰা বহুত বেছি কামবিলাক ওলাই যায় ন আৰু ইমান যিহেতু আমাৰ লগৰে ক'ব গ'লে মিনিমাম 20-30টামান মানুহে হৈ গৈছে মানে আৰু লগৰ চগৰ মিলাই আৰু পৰিয়াল চৰিয়াল মিলাই পেলাই কাম চাম থাকে আৰু মাহঁতেও অকলে নোৱাৰে ন সেইটো কাৰণে বোলো ময়ো লাগি ভাগি দিলোঁ এতিয়া চাব পাৰে চাৰ্জো নাই মোবাইলত এইফালে চাব পাৰে চাৰ্জাৰ লগাই পেলাই গোটেই ঘৰ চৰ চাফা চিকুণ কৰি পেলাই বহিছোঁ মুখৰ মেকআপ চেকআপ যোৱাবলৈ হয় নাই অকণ মেকআপ চেকআপ কৰিছিলোঁ আৰু ফটো চটো উঠিবলৈ বাৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কিবা কিবি কৰি দিব আৰু ইমান দিনে ভিডিঅ' চিডিঅ' দিবলৈ হোৱাই নাই এবাৰ এতিয়াৰ পৰা বাৰু দিম আৰু নিদি নাজানাও হৈ গৈছিলোঁ বনাবলৈ মানে